স্বাগতম জনাইছো আপোনালোকক ৱৰ্ল্ড মিক্স চেনেললৈ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো। মনত যথেষ্ট উৎকণ্ঠা লৈ এটা প্ৰজেক্ট চাবলৈ গৈ আছো, যিটো আপোনালোকে দেখিছেনে নাই নাজানো, কিন্তু মই কেতিয়াও দেখা নাই। চেনেলটো প্ৰথমবাৰ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। প্ৰজেক্টটো চাবলৈ কোনফালে কেনেকৈ গৈছো মই আপোনালোকক সবিশেষ দেখুৱাই যাম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। ভিডিঅ' চোৱাৰ শেষত লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ এটা ভাল লগা কমেণ্টটো লিখি দিব। এতিয়া আমি গৈ থাকোঁ, আহক। ৰাস্তাৰ দুইফালে সমান্তৰালকৈ থকা এই সেউজীয়া গছবোৰে সৌন্দৰ্য বহন কৰিছে। আহি লোহাৰ দলংখন পালো। এইখিনিতে অলপ ৰৈ দিলো। বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ দেখিলো, ভাবিলো আপোনালোককো দেখুৱাই দিওঁ। এতিয়া পুনৰ যাত্ৰা আৰম্ভ কৰিছো, কিয়নো সোনকালে পাবগৈ লাগিব। আহোঁতে পলম হৈছে, ইতিমধ্যে বেলি ডুবু হৈছে। আন্ধাৰ হলে আপোনালোকক দেখুৱাবলৈ অসুবিধা হ'ব আৰু মই চাবলৈ অসুবিধা হ'ব। সোঁফালে এইখন দেখিছে কেন্দ্ৰীয় বিদ্যালয় NSPC গেৰুকামুখ। হাতত আজি সময় কম থকা বাবে মই সকলো জেগাতে ৰৈ আপোনালোকক সবিশেষ জনাব পৰা নাই। পুনৰ যদি কেতিয়াবা আহিবলৈ সুবিধা পাওঁ, তেতিয়াহ'লে মই চেষ্টা কৰিম আপোনালোকক সবিশেষ জনাবলৈ। ৰাস্তাটোৰ অৱস্থা মাজে মাজে বহুত বেয়া, সেইকাৰণে গাড়ী চলাবলৈ বহুত অসুবিধা হৈছে। কেমেৰাটো সেইকাৰণেই লৰচৰ কৰি আছে, আপোনালোকে ফটোবোৰ দেখাত অসুবিধা পাইছে চাগে। ভিডিঅ'ত আপোনালোকে দেখি থকা সৰঞ্জামবোৰ আৰু এই গাড়ীবোৰ সকলোবোৰ প্ৰজেক্টটোত ব্যৱহৃত। আমি আহি ইতিমধ্যে ঠাইখিনি পাইছোহি। আপোনালোকে লাহে লাহে চাই যাওক, এটা ডাঙৰ প্ৰজেক্ট। আপোনালোকে ভিডিঅ'ত দেখি থকা এই সকলোবোৰ এই প্ৰজেক্টটোৰে অংশ বিশেষ।
আহি এতিয়া মই চাব বিচৰা আৰু লগতে আপোনালোকক দেখুৱাব বিচৰা ঠাইখিনি পাইছোহি। ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰে 2000 মেগাৱাট শক্তিৰ সোৱণশিৰি আপাৰ হাইড্ৰ প্ৰকল্প আৰু 1800 মেগাৱাট কমলা প্ৰকল্পটো ব্যক্তিগত ডেভেলপাৰৰ পৰা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমলৈ হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে। এয়া মই আপোনালোকক দেখুৱাইছো ৰাজ্যৰ উচ্চ সোৱণশিৰি জিলাত সোৱণশিৰি নদীৰ ওপৰত অৱস্থিত সোৱণশিৰি উচ্চ প্ৰকল্প। সোৱণশিৰি উচ্চ জলবিদ্যুৎ প্ৰকল্প অৰুণাচল প্ৰদেশৰ উচ্চ সোৱণশিৰি জিলাত ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ সোৱণশিৰি নদীৰ ওপৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ কমলে জিলাত সোৱণশিৰি নদীৰ উপনৈ কমলা নদীৰ ওপৰত নিৰ্মাণ হ'ব কমলা জলবিদ্যুৎ প্ৰকল্প। ইয়াৰ দ্বাৰা জলবিদ্যুৎ প্ৰকল্পৰ বিকাশৰ ক্ষেত্ৰত NHPCৰ সামৰ্থ্যৰ স্বীকৃতি প্ৰতিফলিত হয়। ইতিমধ্যে NHPCয়ে সোৱণশিৰি নদীত 200 মেগাৱাট শক্তিৰ সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে। NHPC লিমিটেডে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সৈতে চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে। অৰুণাচল প্ৰদেশ ৰাজ্যত 3800 মেগাৱাট মুঠ ক্ষমতাৰে 2টা জলবিদ্যুৎ প্ৰকল্পৰ উন্নয়নৰ বাবে। বিতৰ্ক আৰু উৎসুকতাৰ মাজত সোমাই থকা এই প্ৰকল্প মই আপোনালোকক দেখুৱাইছো। এয়া সুৰংগ, যিটো সুৰংগ আহোঁতে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। উভতি যোৱাৰ পথত মই এই সুৰংগটো আপোনালোকক দেখুৱাইছোঁ আৰু কেনেকুৱা ধৰণে ইয়াৰ প্ৰজেক্ট চলি আছে মই এয়া দেখুৱাইছোঁ। যিহেতু বেছি সময় থকাৰ অনুমতি পোৱা নগ'ল, সেয়ে মই আপোনালোকক বিতংভাৱে একো দেখুৱাব নোৱাৰিলোঁ। তথাপিও চেষ্টা কৰিছোঁ থুলমূলকৈ এই প্ৰকল্প দেখুওৱাৰ। অৰুণাচল প্ৰদেশ চৰকাৰে চৰকাৰী জলবিদ্যুৎ দৈত্য ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডক 2000 মেগাৱাট শক্তিৰ সোৱণশিৰি উচ্চ জল প্ৰকল্প আৰু 1800 মেগাৱাট কমলা প্ৰকল্প আবণ্টন দিবলৈ অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে দুয়োটা প্ৰকল্প ব্যক্তিগত শক্তি বিকাশকক আবণ্টন দিয়া হৈছিল। এয়া সোৱণশিৰি উচ্চ জলবিদ্যুৎ প্ৰকল্প। আপোনালোকৰ মনৰ কথাবোৰ কমেণ্ট বক্সত লিখিব। পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰিব। শেষত আপোনালোকলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।